পেলাই নতুন টিম ভৰাইছে পেলাই বাহিৰত গৈছে কি কৰিছে লৈ পেলাই আমাক ভুল কৰি পেলাই আমাৰ ল'ৰাত পইচা খাইছে তোমালোকে ঘৰত ঘৰত আহি পেলাই বুধবাৰে আহিছে প্ৰথমে চিনাকি তাৰপিছত প্ৰেম পিছত আত্মহত্যা ঠিক এনেকুৱা ধৰণৰ ঘটনাই সংঘটিত হৈছে শোণিতপুৰৰ ঠেলামাৰা থানাৰ অন্তৰ্গত কাটনিবাৰী গাঁৱৰ সুধন দাসৰ পুত্ৰ আশীষ দাসৰ সৈতে উল্লেখযোগ্য যে আশীষ দাসে দীৰ্ঘদিন ধৰি দৰং জিলা বৰজাৱ নিবাসী এজনী ছোৱালীৰ সৈতে চলাই আহিছিল প্ৰেমৰ সম্পৰ্ক কিন্তু এটা পৰ্যায়ত যেতিয়া আশীষ দাসৰ পৰিয়ালে ছোৱালীজনীৰ পৰিয়ালক বিয়াৰ বাবে প্ৰস্তাৱ দিয়ে ঠিক তেতিয়াই ছোৱালীজনী বিয়াৰ বাবে অমান্তি হয় আনকি আশীষ দাসৰ সৈতে প্ৰেমৰ সম্পৰ্কও প্ৰত্যাখ্যান কৰে আশীষৰ পৰিয়ালে ছোৱালীজনীক আশীষ দাসৰ সৈতে আৰ্থিক লেনদেন থকাৰ কথাও অভিযোগ কৰে সেয়েহে মানসিক অশান্তি সহ্য কৰিব নোৱাৰি যোৱাকালি এডাল গছত চিপ লৈ আশীষ দাসে আত্মহত্যা কৰে নিউজ ডেস্ক ৰিপৰ্ট খবৰ টিভি